নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ডিআৰবিজেছ নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা মিঠাই ৰেচিপি লৈ আহিছোঁ। এই মিঠাইটো বনাবলৈ প্ৰথমতে পনীৰখিনি মই ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি মিক্সিত মাৰি লৈছোঁ মিহিকৈ। এইখিনি এতিয়া মই এটা চচপেনত পনীৰখিনি দি অলপ সময় ভাজি থাকিম, লৰাই থাকিম গেছৰ ফ্লেমটো মই অলপ কমাই দিছোঁ, নহ'লে পনীৰখিনি লাগি যাব পাৰে। এইখিনি ভালদৰে লৰাই দি এতিয়া মই তাত নেমুৰ বাকলি, ওপৰৰ সেউজীয়া বাকলিৰ অংশ মই পিহনাত পিহি লৈ তাত অলপ দি দিছোঁ। নেমুৰ গোন্ধটো ওলালে ভাল লাগে। আৰু ইয়াত মই চেনি দি দিছোঁ মিঠা হোৱাৰ জোখত। এইখিনি মই চেনিখিনি গল খোৱালৈকে লৰাই দিছোঁ। চেনিখিনি গল খোৱাৰ পিছত মই গেছটো অফ কৰি এতিয়া তাত মই পাউডাৰ গাখীৰ অলপ দি দিছোঁ। এইখিনি মই এতিয়া ভালদৰে লৰাই আছোঁ যাতে পাউডাৰ গাখীৰ কোনো লদা হৈ নাথাকে, চব মিহি হৈ যায়, ভালকৈ মেলি গৈছে। এতিয়া এইখিনি মই 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈছিলোঁ। ফ্ৰিজৰ পৰা উলিয়াই এইখিনি এতিয়া মই ভালদৰে হাতেৰে ভাঙি দিছোঁ, মিহি কৰি দিছোঁ। তাত এতিয়া মই কাজু কুটা অলপ দি এইখিনি ভালদৰে সানি ল'ম। এইখিনি এতিয়া মই এটা এটাকৈ লাড়ু বনাই যাম। লাড়ুকেইটাৰ ভিতৰত মই এটা কিচমিচ ভৰাই দিছোঁ। কিচমিচ নিদিলেও খাই ভালে লাগিব এইটো। এয়া লাড়ু বনাই দিছোঁ। কিচমিচৰ সলনি আপোনালোকে বেলেগ অন্য ড্ৰাই ফ্ৰুটছো ভৰাই দিব পাৰে, দিওঁ বুলি ক'লে। এইদৰে মই বাকীখিনিও তেনেকৈ লাড়ু বনাই দিছোঁ। কাজু কুটা ওপৰত দি সজাই দিছোঁ। সেয়া আমাৰ কেঁচা গুল্লা ৰেচিপি ৰেডি। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।